জনপ্ৰিয় কণ্ঠশিল্পী কেৰ মৃত্যুৰ খবৰ পাই সকলো দেশবাসী এতিয়া দুখত ভাগি পৰিছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগত কেনেকুৱা সম্বন্ধ আছিল কেৰ? আহক চাওঁ জুবিন গাৰ্গে নিজে লিখা এটা পোষ্টৰ পৰা। জুবিন গাৰ্গে লিখিছে যে যেতিয়া মই তেখেত নোহোৱা হোৱা খবৰটো পাইছিলোঁ তেতিয়া মোক বহুত সময় লাগিছিল এই কথাটো সঁচা বুলি মানি ল'বলৈ। মই এতিয়াও চেষ্টা কৰি আছোঁ কথাটো সম্পূৰ্ণভাৱে বিশ্বাস কৰি ল'বলৈ। আমি একেলগে কটোৱা সকলোবোৰ মুহূৰ্ত মোৰ মাইণ্ডত এতিয়া ঘূৰি আছে। আমি বহুতো গান একেলগে গাইছিলোঁ, যেনে তেৰি তামান্না, জিন্দাগী হোছ মে নাহি ইত্যাদি। বন্ধুত্বতকৈ বেছি সি মোৰ অতিকৈ প্ৰিয় আছিল। মই সদায় ভাল পাই থাকিম তোমাক। জুবিন গাৰ্গে এই কথাখিনি নিজেই প্ৰকাশ কৰে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত। এই শিল্পী দুজনৰ মাজত এটা গভীৰ সম্পৰ্ক আছিল, যোনটো সম্পৰ্ক চিৰযুগমীয়া। সঁচাকৈ তেওঁলোকৰ সম্বন্ধ চাই গৌৰৱ অনুভৱ কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিব বিচাৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।